দিনেই দিনেই ও নানা দল সংগঠন হব থিয় বিভাজন হব গঠন হব থিয় বিভাজন ও নাথাকিব কাৰো যে বান্ধন ৰায়ে কাৰো যে যিয়ে সঁচা কথা কব তৎক্ষণাৎ ধৰে দি অতাকেই বন্দী কৰি থব কথা কব তাকেই বন্দী কৰি থব আৰু সেই দুৰ্ভগীয়াজনৰ হৈ অমাত মাততা কোনো যেন লাভ কলিৰ যুগত মৃত্যুৰ নিয়ম একো নাথা বুঢ়া বুঢ়ীৰ আগত বেটা বুঢ়া বুঢ়ীৰ আগত বেটা সৰু সুৰা কথাত পাছেই ভাই হয় এইবাৰ নিৰ্বাচনত দাদাৰ বিৰুদ্ধে মাত মাতিছিল ন ভাই হতৈ দাদা তো ভালকে খানা দিম বুলি কৈছে তাৰ কামটো মিহি কৰি দিব পাৰিছে ভাই হয় আজি গধূলি ভাল হ'ব বন্ধু বন্ধু শুন নদী পাৰবে ঘূৰি আহা নদী পাৰবে ঘূৰি আহা দাদা এটা সুন্দৰকে পাৰ্টি দিছি যাই আহিম ভাই হতৈ এটাই ভাল হ'ব মানুহ দুনুহ নাই এটাই ভাল হ'ব ন দে দে বাঘ বাঘ বহি লওঁ দে 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 বাঘ 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 মানুহ আছে নেকি মানুহ নাই ন খাই দিওঁ ন পইচাটো কথা বেয়া নহয় খাই দিওঁ ন বৰ সুন্দৰ আৰু এটা কথা জানানে কলিৰ যুগত অমৃত কি এই বস্তুটো আমি খাব লাগিব বৰ সুন্দৰ লাগছে আৰু মোৰ অলপ বেছি হলে মালটো কাৰা আছে নেকি ভাই তই এইবাৰ নিৰ্বাচনত দাদাৰ বিৰুদ্ধে কোনে মাত মাতিছিল ই মাত মাতিছিল তই ই আমাক চিনি পোৱা নাই ন দাদা খানাটো বৰ সুন্দৰ আছে এর কামটো মিহি কৰি দিবা আছে দিনৰ পোহৰ ৰং চঙিয়া ভাল মানুহৰ ৰাতিৰ আন্ধাৰ গম গমিয়া অসুৰ মাতালৰ ই আমাৰ দাদাৰ বিৰুদ্ধে মাত মাতে সভা কৰি দিওঁ ই মৰিলে নেকি ইয়াক ধন নদীত পেলাই দিওঁ আমার দাদার বিরুদ্ধে মাত মাতে তাক সাফা করে দিল
সৰু সুৰা কথাৰ পাছই মানুহ হত্যা, অধৰ্ম কৰ্ম পাপ পূৰ্ণ, অধৰ্ম কৰ্ম পাপ পূৰ্ণ। যদি ডাঙৰ মানুহৰ হয় কুকুৰেটি মাৰিলেও তাৰ বিচাৰ হ'ব, আৰু যদি আমাৰ নিচিনা সৰু মানুহৰ হয় মানুহ মাৰিলেও কিন্তু এই কলিৰ যুগত বস্তুৰ দাম সদায় বা, কিন্তু আমাৰ অমানুহৰ জীৱনৰ মূল্য সদায়, অমানুহৰ জীৱনৰ মূল্য। সেয়েহে কোনো কাহিছ অকথাই এটি কেনেকৈ কলিৰ পৰাই কেনেকৈ কলিৰ পৰা পৰম শ্ৰদ্ধাভজন নাম ধৰ্মী ৰাইজ। যদিও কলিৰ যুগটোক বেয়া বুলি কৈছে, কিন্তু আমাৰ গুৰুজনাই কৈ গৈছে ধন্য ধন্য কলিৰ কাল, ধন্য নৰতন ভাল, ধন্য ধন্য ভাৰতবৰী। কলিৰ যুগত ভাৰতবৰ্ষত মানৱ ৰূপে জন্মগ্ৰহণ কৰাটো পুণ্যৰ কাম বুলি কৈছে। যদিহে যি মানুহে শ্ৰৱণ কীৰ্তনত ৰত হৈ থাকিব পাৰে, যি মানুহে শ্ৰৱণ কীৰ্তনত ৰত হৈ থাকিব পাৰে, যি মানুহে শ্ৰৱণ কীৰ্তনত ৰত হৈ থাকিব পাৰে, সেই আমি একেচৰে গাওঁ আহক, হয় আহাই আমি সবে হৰিনাম গাওঁ, আহাই আমি সবে হৰিনাম গাওঁ, আহা সকলোৱে গাওঁ, হাতে কৰতালি দিয়া আজি আমি, হাতে কৰতালি দিয়া আজি আমি, সবে হৰিৰ নাম গাওঁ, সবে হৰিৰ নাম গাওঁ, আমি সবে হৰি নাম গাওঁ, আমি সবে হৰি নাম গাওঁ, আহা সকলোৱে গাওঁ, সবে হৰিৰ নাম গাওঁ, সবে হৰিৰ নাম গাওঁ, সবে হৰিৰ নাম গাওঁ। এই কলিৰ হাতৰ পৰা আমি যদি, কলিৰ হাতৰ পৰা, এই কলিৰ হাতৰ পৰা আমি যদি পাব লাগে পৰিত্ৰাণ, সেই আজি আমি দিয়া কৰতালে, সেই আজি আমি দিয়া কৰতালে, আৰু হৰিৰ কীৰ্তন, ও কৰো হৰিৰ কীৰ্তন, হয় আহাই আমি সবে হৰি নাম গাওঁ, আমি সবে হৰি নাম গাওঁ, আহা সকলোৱে গাওঁ, সবে হৰিৰ নাম গাওঁ, সবে হৰিৰ নাম গাওঁ, সবে হৰিৰ নাম, সবে হৰিৰ। কৃষ্ণ
ও রাম নাম নালো হরিক না ভজিল কি কাম করিল আমিও রাম 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 নালো হরিক ভজিল করিল আমিও রাম রাম নাম নালো হরিক না ভজিল কি কাম করিল আমিও রাম রাম নালো আমিও যে মিনতি বচন बोला बजाना ओ प्रेमय अमृतारा नोरे राम राम नालो हदेलो आमेओ ये खासरर उत्तम গীতা ভাগবত ও ধর্মর উত্তম নাম রাম 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 নালো আমিও ও কি কাম করিল ও কি কাম করিল ও কি কাম করিল হরি তোমার শরণে লইল শরণ ও হরি তোমার শরণে লইল শরণ হেন জানি নর লোক হেরিয়া নাপাব পাতক সারবান কিঙ্গুলারা মনা আরো দিনেই দিনেই ও নানা দল সংগঠন হব থিয় বিভাজন হব গঠন হব হেয় বিভাজন ও নাথাকিব কাৰো যে বান্ধ যিয়ে সঁচা কথা কব তৎক্ষণাৎ ধরে দি অতাকেই বন্দী কৰি থব কথা কব তাকেই আৰু সেই দুৰ্ভগীয়াজনৰ হৈ